নমস্কাৰ, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগ আজি অকণ বেলেগ ৰূপত। বাইকখন ষ্টাৰ্ট হোৱা নাই, তো ঠেলি ষ্টাৰ্ট কৰিবলগীয়া হৈছে। বেটেৰীটো বেয়া আছিলে, বেয়া হৈ গ'ল, তো সেইকাৰণে বেটেৰীটো বদলাবলৈ নিওঁ। এখন বলক গৈ লগ পাই আছোঁ। মই সেই দৰিকাৰ পৰা পাই গৈছোঁহি। গাড়ী কাগজখিনি দাদাৰ তাত আছে, লৈ পিনি এতিয়া যাম আৰু বলক লগ পাই আছোঁ। খেলি অৱস্থা বেয়া, আমি যেনে আহি পিনি এইটো পালোহি। এতিয়া প্ৰায় এনালৰ ওচৰত ৰখি আছোঁ। এতিয়া আকৌ ষ্টাৰ্ট নহ'ব। দাদা আহি আছে, খেলিব লাগিব, তেতিয়াহে হ'ব। কাগজখিনি বনাই দিলোঁ, বেটেৰীটো চেঞ্জ কৰিম আৰু কাইলৈ ডিলাৰত গৈ পিনি দিলে হ'ব। আজি মোৰ কাম আছে, সেইকাৰণে যাব লাগিব। আজি কাইলৈ দি দিম আৰু কাইলৈহে ভাল হ'ব বাইক। কাম এটা আছিলে, টাউনলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু শুই উঠি এটা বেয়া খবৰ পালোঁ। আমাৰ ঘৰৰ কুকুৰ এটা আছিলে, দুটা আছিলে। মতা কুকুৰটো মৰি থাকিলে, নামটো গুডু আছিলে। তো সি মৰি থকাৰ কাৰণে মনটো বেয়া লাগি আছে। একো খাবলৈ মেলিবলৈ মন যোৱা নাই। কিনো বাইক লৈ টাউন যাম আৰু আজি নাযাওঁৱে আৰু আজি ঘৰতে এনেকৈ থাকোঁ। ঘৰতে ব্লগটো বনাই ব্লগটো দিম আজি। তাক মই কলেজৰ ৰূপালী জয়ন্তী আছিলে আমাৰ, তেতিয়া কালেকশ্যনত গৈছিলোঁ। কালেকশ্যনত ৰাজমাৰীৰ পৰা তাক আনিছিলোঁ। লগত ঠাণ্ডা দিন আছিলে পূৰা। ৰাতি মোৰ প্ৰায় 11টামান বাজিছিলে। সেইটো কুকুৰে ঠাণ্ডাত কঁপি আছে। এতিয়া কেনেকৈ হুডিটো পকেটত ভৰাই পিনি লৈ গৈছিলোঁ। পকেটত ভৰাই আনি তাকো মোৰ হুডিও নহয়, লগৰ এটা হুডি পিন্ধি গৈছিলোঁ। তাৰ পকেটত ভৰাই আনি যেনে ঘৰ পোৱালোহি। এখনতে বাইক মই স্কুটি লৈ গৈছিলোঁ। এখনতে স্কুটি চলাই আহিছোঁ, এখনতে তাক এনেকৈ পকেটত ধৰি আনিছোঁ। ইমান বস্তু আনিছিলোঁ, সেইকাৰণে বেয়া লাগিছে আৰু 3 বছৰ থাকিলে, বেছি নাথাকিলে। মাইকী কুকুৰ এজনী আছে, তাইও এতিয়া অকণমান অকলশৰীয়া হৈ গ'ল। তাইও আমাৰ ঘৰত 8 বছৰ হ'ল এতিয়া। তাইৰ কাৰণে এতিয়া বেলেগ কুকুৰ এটা আনিব লাগিব, নহ'লে তাইও অকলশৰীয়া হৈ গৈ পিছে খাবলৈ মন কৰা নাই। তাইও লগত থকাটো যেতিয়া মৰি গৈছে, আজি ঘৰতে থাকোঁ। এইটোৱে হৈছে আমাৰ মৰমৰ গুডু। এতিয়া বৰ্তমান নাই আমাৰ লগত। যাওঁ বুলি ল'লোঁ, বাইকখনৰ কামটো আধৰুৱা হৈ আছে, শেষ কৰি লওঁ। যাওঁগৈ আৰু কিনো ঘৰত বহি থাকিম অকলে অকলে। কামটো কৰি লগ পাই আছোঁ আপোনালোকক। এইটো বাইকৰ অৰিজিনেল বেটেৰীটো। অৰিজিনেল হ'লে কি হ'ব, এতিয়া ইয়ে বেয়া হৈ থাকিলে। এইটো ৰয়েল এনফিল্ডৰ ছাৰ্ভিচিং চেণ্টাৰটো হয়, শিৱসাগৰৰ। মোৰ বাইকখন ভিতৰত আছে, ৰ'ব দেখাই দিছোঁ। এইখন আমাৰ বাইকখন। আজি হৈ গ'ল বাইকখন সম্পূৰ্ণ। আহি পালোহি, আহি পাই ভিডিঅ'টো সামৰি দিওঁ। এনেকৈ চাব ভিডিঅ'টো এটা নৰ্মেল ভিডিঅ'। কেনেকুৱা পালে চাই জনাব, পাৰিছোঁ নে নাই সেইটো জনাব।